Hi friend, welcome to my YouTube channel Assamese Technology Show Blog. আজি মই আপোনালোকক দেখুৱাম যে ইউটিউবত কিমান সাবস্ক্ৰাইবাৰ হলে এটা সিলভাৰ প্লে বটন পোৱা যায় তাৰ বিষয়ে মই আজি এই ভিডিঅ'ত জনাম। বহুতে হয়তো নাজানে বা সিলভাৰ প্লে বটন এটা কিমান সাবস্ক্ৰাইবাৰ হলে পায়। যিসকলে জানে সেই সকলে ভিডিঅ'টো নাচালে হ'ল আৰু যিসকলে নাজানে সেই সকলে ভিডিঅ'টো শেষলৈ চাই থাকিব। থাম্বনেল চাই বহুতে হয়তো ভাবিছে মই সিলভাৰ প্লে বটন পাই যোৱা বুলি, কিন্তু মোৰ সিলভাৰ প্লে বটন পাবলৈ ইউটিউবৰ যিখিনি ৰুল সেইখিনিয়ে কমপ্লিট হোৱা নাই। আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই, গতিকে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা ঘণ্টা বটনটো প্লে কৰি দিব। যেতিয়া মই নতুন ভিডিঅ' আপডেটবোৰ দিম তেতিয়া আপুনি পোনপ্ৰথমে পাব। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব, কাৰণ আপোনাৰ এটা লাইকে আৰু এটা সাবস্ক্ৰাইবাৰে মোক ভিডিঅ' বনাবলৈ বহুত অনুপ্ৰেৰণা যোগাব। সিলভাৰ প্লে বটন এটা পাবলৈ ইউটিউবৰ যিখিনি ৰুল থাকে 4000 ঘণ্টা ৱাচ টাইম আৰু 1000 সাবস্ক্ৰাইবাৰ কমপ্লিট হোৱাৰ পিছত আপুনি এনেদৰে ভিডিঅ' দি যেতিয়া আপোনাৰ চেনেলটোত 1 লাখ সাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব তেতিয়া আপুনি ইউটিউবত ক্লেইম কৰিব পাৰিব। আৰু তেতিয়া যদি আপোনাৰ চেনেলত ভিডিঅ'বোৰ কপিৰাইট নাই বা আপুনি চেনেলত দিয়া ভিডিঅ'বোৰ যদি ক'ৰ পৰা দিয়া নাই কণ্টেণ্টবোৰ আনি, তেতিয়াহ'লে ইউটিউবে আপোনাক সিলভাৰ প্লে বটন এটা দি দিব। আপোনালোকে মৰম দিয়ক মোক, মই যাতে সিলভাৰ প্লে বটন এটা পাই যাওঁ। আপোনালোকে মৰম দিলেনো কি, এসপ্তাহতো কমপ্লিট হৈ যাব পাৰে 1 লাখ সাবস্ক্ৰাইবাৰ। গতিকে সকলোৱে মোৰ চেনেলটো যাতে সাবস্ক্ৰাইব কৰে।